সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই মায়ে বাৰীৰ পৰা বাঁহগাজ দুটা কাটি আনি দিছে আচাৰ বনাবলৈ, আৰু লগতে মোক ধুনীয়াকৈ চাফা কৰিও দিছে। মই ইয়াৰ দুবিধ আচাৰ বনাম, এবিধ হৈছে টেঙা আৰু এবিধ হৈছে জ্বলা। মায়ে ধুনীয়াকৈ ধুই পখালিও দিছে। লগতে মই এখন পিহনাৰে গোটেইখিনি পিহি লৈছোঁ ভালদৰে। আপোনালোকৰ বা বাঁহগাজ কাৰ কাৰ প্ৰিয় ক'বচোন। মই বেছিকৈ টেঙাটোহে খাই ভাল পাওঁ। আকৌ আপোনালোকে যে এনেকৈ মোৰ দৰে বনাই খাই চোৱা নাই, তেনেকৈ খাই চাবচোন এবাৰ। গাজ টেঙা মই দুভাগ কৰিছোঁ, এভাগ এটা চিচাৰৰ বটলত ভৰাই লৈছোঁ। আৰু ইয়াক কোলা কোলা দেখিছেনে, এয়া হৈছে থেকেৰা টেঙা। পকা থেকেৰা দিনত ইয়াত থেকেৰা কাটি শুকুৱাই থৈ দিয়া হৈছিলে, এইকাৰণে কোলা কোলা হৈছে। থেকেৰাখিনি মই গাজখিনিতে ভৰাই থৈ দিছোঁ যাতে গাজখিনি টেঙা হয়। আৰু লগতে মই ইয়াত 1 কাপমান পানী দিছিলোঁ, পিছে পানী দিয়া ভিডিঅ'টোহে কৰা নহ'ল। এইখিনি 3 দিনৰ কাৰণে থৈ দিম। 3 দিনৰ পিছত এয়া খাবলৈ ধুনীয়া হ'ব। আৰু বাকী যিখিনি থাকিলে সেইখিনিত মই অলপ নিমখ দিছোঁ। নিমখটো মই অলপ সোৱাদ অনুসৰি দিছোঁ, যাতে মই পিছত আচাৰখিনি বনালে আকৌ নিমখ দিবলগীয়া নহয়। এনেকৈ নিমখ সানি আপোনালোকে 4-5 দিনলৈও থৈ দিব পাৰে। মই এয়া ভালদৰে নিমখ সানি থৈ দিম কেইদিনমানৰ কাৰণে। এয়া 3 দিনৰ পিছত, যিহেতু বতৰটো এইকেইদিন বেয়া আছিলে, আজি ৰ'দ দিছে, ভাবিছোঁ আজিয়ে উলিয়াই দিওঁ আৰু বেছি দিন নথওঁ। এয়া ভালদৰে মই চেপি উলিয়াইছোঁ। ইয়াত বহুতখিনি নিমখ পানী ওলাইছে। আৰু এইফালে দেখিছেনে, মায়ে পকা জলকীয়া কাটি আছে আচাৰত দিবলৈ। গোটেইখিনি ভালদৰে চেপি উলিয়াই ল'লোঁ। আৰু ইয়াত মই অকণমান হালধি সানিছোঁ, অকণমান মানে মই এচামুচমান হালধি দি ভালদৰে সানি লৈছোঁ। আৰু এইখিনি মই দুটা ৰ'দত শুকুৱাম। আৰু এইফালে যিখিনি আছিলে যে দেখাইছিলোঁ টেঙা দিয়া গাজ টেঙা, এইখিনি হৈ গ'ল। 3 দিনৰ চাইছে পূৰা পানী ওলাই গৈছে। মই ভালদৰে চেপি পেলাই উলিয়াই লৈছোঁ। এটা পিঁয়াজ কাটি লৈছোঁ, লগতে অকণমান তেল, নিমখ আৰু জলকীয়া দি ভালদৰে পিটিকা কৰি ভাতৰ লগত খাব পৰা হৈ গ'ল। থেকেৰাখিনি মই ভাঙি দিলোঁ, তাতে গোটেইখিনি মিল খাই গ'ল। আৰু টেঙাও ভালেই হৈছে। আৰু এয়া বাকী 2টা দিনত ভালদৰে শুকুৱাই ল'লোঁ, যিখিনি আমি থৈ দিছিলোঁ আচাৰৰ কাৰণে। সেইখিনি দেখিছেনে, ভালদৰে বেছিকৈ শুকোৱা নাই। বেছিকৈ শুকালে কি হয়, বস্তুটো টান হৈ যায়। আৰু মই একেবাৰে চিম্পুলভাৱে বনাম আচাৰটো। এটা বাচনত মই উলিয়াই ল'লোঁ গোটেইখিনি। আৰু ইয়াত মই মছলাৰ ভিতৰত অকণমান ধনিয়া আৰু অকণমান জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু বেলেগ একো মছলা মই ব্যৱহাৰ নকৰোঁ। নিমখ দিবলৈ কোনো প্ৰয়োজন নাই। আপোনালোকে অকণমান খাই চাব নিমখটো হৈছে নাই। যদি নিমখৰ প্ৰয়োজন হয় তেতিয়া অকণমান নিমখটো ভাজি পেলাই দি দিব পাৰে। আৰু যিখিনি জলকীয়া আছিলে সেইখিনি জলকীয়া বেছি দিয়া নাই, মই ইয়াৰ আধা জলকীয়া দিছোঁ। আৰু এটা কেৰাহীত তেল অলপ গৰম হ'বলৈ দিছোঁ। এইখিনি ভালদৰে মিলাই ইয়াত গৰম তেলখিনি বাকি ভালদৰে লৰাই মেলি ল'ম। এনেকৈ কেতিয়াবা চিম্পুলভাৱেও বনাবচোন আচাৰ, খাই বিৰাট ধুনীয়া লাগে। আপোনালোকে ইয়াত যদি বেলেগ মছলা ব্যৱহাৰ কৰোঁ বুলি ভাবিলেও দিব পাৰে, যেনে বগা সৰিয়হও পিচি দিব পাৰে আৰু পান মছলা। মই এটা গ্লাছৰ বটলত গোটেই আচাৰখিনি ভৰাই লৈছোঁ। পিছে ইয়াত তেল অকণমান কম হ'ল, একো নাই, পিছত মই তেল আকৌ অকণমান গৰম কৰি ইয়াত দি থ'ম। প্লাষ্টিকৰ বৈয়ামতকৈ চিচাৰৰ বৈয়ামত ব্যৱহাৰ কৰিব। চিচাৰ বৈয়ামত বহুত দিনলৈ ভাল হৈ থাকে। প্লাষ্টিকত ভৰাই থ'লে কি হয়, এটা প্লাষ্টিকৰ গোন্ধ এটা আহে। আৰু মই এয়া এনেকৈ ভৰাই থৈ প্ৰায় 3-4 দিনৰ পিছত খাবলৈও ধুনীয়া হয়। লগতো খাব পাৰে, হ'লেও 3-4 দিন আকৌ এনেকৈ ৰ'দত দি খালে ইয়াত টেষ্টটো বেছি ধুনীয়া হয়। আজিলৈ আহিছোঁ ইমানেই। ভিডিঅ'টো চাই কেনে পালে ক'বচোন কমেণ্ট কৰি।